নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল স্মাৰ্ট টেক একাডেমীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মোষ্ট ইম্পৰ্টেণ্ট 10টা জিকে কুৱেশ্যন এনচাৰ লৈছোঁ, যিকেইটা কুৱেশ্যন প্ৰায়ভাগ এক্সামতে আহি থকা দেখা যায়। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা, অলপো যাতে স্কিপ নকৰা, কাৰণ মই সুন্দৰকৈ বুজাই দিয়াৰ চেষ্টা কৰিছোঁ সকলোখিনি ডিটেইলছ। তো অহা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি প্ৰথম প্ৰশ্নটো হৈছে ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায়? ক বৃহস্পতি, খ শুক্ৰ, গ শনি, ঘ মংগল। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মংগল। তো মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়। নেক্সট প্ৰশ্নটো, সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম কি? ক বৃহস্পতি, খ শুক্ৰ, গ বুধ আৰু ঘ নম্বৰ হৈছে পৃথিৱী। তো শুদ্ধ উত্তৰটো হৈছে বুধ। ইয়াতে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। বুধ গ্ৰহ 47 কিলোমিটাৰ পাৰ ছেকেণ্ডত গতি কৰি আছে। তো সম্পূৰ্ণ ডিটেইলছ আছে, তোমালোকে ইয়াতে চাই ল'বা। তাৰ পিছৰ প্ৰশ্নটো হৈছে WTOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক নিউয়ৰ্ক, খ দোহা, গ নম্বৰ অপশ্যন উৰুগুৱে আৰু ঘ নম্বৰ অপশ্যন হৈছে জেনেভা। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জেনেভা। WTO মানে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, ক'ত অৱস্থিত ইয়াৰ মুখ্য কাৰ্যালয়? জেনেভাত। তো ভালদৰে তোমালোকে চাই ল'বা। 4 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম এছিয়ান গেমছ ক'ত হৈছিল? ক গুৱাহাটী, খ এলাহাবাদ, গ নতুন দিল্লী আৰু ঘ মুম্বাই। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নতুন দিল্লী। তো নতুন দিল্লী 1951 চনত প্ৰথম এছিয়ান গেমছ হৈছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে ওডিচি ক'ৰ লোকনৃত্য? ক উৰিষ্যা, খ অন্ধ্ৰপ্ৰদেশ, গ ৰাজস্থান আৰু ঘ গুজৰাট। শুদ্ধ উত্তৰটো হৈছে উৰিষ্যা। তো উৰিষ্যাৰ লোকনৃত্য হৈছে ওডিচি। তাৰপিছৰ প্ৰশ্নটো হৈছে আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল? ক কলম্বাছ, খ ভাস্কো দা গামা, গ কেপ্টেইন কুক আৰু ঘ আমষ্টেন। শুদ্ধ উত্তৰ হৈছে কলম্বাছ। তো কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। তোমালোকে ইয়াৰ হিষ্ট্ৰী চাই ল'বা। 7 নম্বৰ প্ৰশ্নটো হৈছে জনপ্ৰিয় গ্ৰন্থ ডাচ কেপিটেল কোনে লিখিছিল? ক এঞ্জেলছ, খ কাৰ্ল মাৰ্কছ, গ R.C. দত্ত আৰু ঘ ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে কাৰ্ল মাৰ্কছ। কাৰ্ল মাৰ্কছে ডাচ কেপিটেল নামৰ বিখ্যাত গ্ৰন্থখন লিখিছিল। 8 নম্বৰ প্ৰশ্নটো হৈছে নাবাৰ্ড কেতিয়া গঠন হৈছিল? ক 1982 চন, খ হৈছে 1964, গ 1980 আৰু ঘ 1990। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1982। নাবাৰ্ডৰ ফুল ফৰ্ম হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, যি ৰুৰেল এৰিয়া, গাঁও এৰিয়া উন্নয়নৰ হেতু গঠন কৰা হৈছিল আৰু খেতি শস্য উৎপাদনৰ হেতু, খেতি শস্য উন্নতিৰ হেতু ইয়াক গঠন কৰা হৈছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে লোকসভাৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া হৈছিল? 1950-51, 1951-52, 1952-53 আৰু 1956-57। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1951-52। তোমালোকে ইয়াত বহুত ধুনীয়াকৈ চাই ল'ব পাৰিবা। আৰু আজিৰ শেষৰ প্ৰশ্ন 10 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহেৰু আৰু শেষৰজন হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হৈছিল 3 ডিচেম্বৰ 1884 চনত আৰু 28 ফেব্ৰুৱাৰী 1963 চনত তেখেতৰ মৃত্যু হৈছিল। তো এই 10টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ প্ৰস্তুত কৰা এইটোৱে আছিল সৰু ভিডিঅ' এটা। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানেই, ধন্যবাদ।